আজি ৰবিবাৰ, আহক আমাৰ বাৰীৰ পিছত থকা পাচলি ছিঙো। প্ৰতি বছৰে মা দেউতাই এই ছিজনত হোৱা পাচলি কিছু ৰুৱে। পিছে এইবিলাক আমাৰ খাবৰ কাৰণেহে, বিক্ৰীৰ কাৰণে নহয়, কাৰণ আমাৰ জেগাও ইমান এটা নাই। তাৰ কাৰণে যিখিনি জেগা আছে তাত খাবৰ কাৰণে কিছু ৰুৱে। আৰু প্ৰথমতে ছিঙিলোঁ আমি কেৰেলা, তাৰপিছত এয়া চাওক কাজি নেমু। আমাৰ কাজি নেমুডাল এইবাৰো লাগিছে, কিন্তু যোৱাবাৰ ইয়াতকৈ বেছি লাগিছিলে। তাৰপিছত দেউতাই ছিঙি দিলে তিয়ঁহ, আৰু এটা আছে চাগে এয়া। আমি এই চব্জিত কোনো ধৰণৰ সাৰ ব্যৱহাৰ নকৰোঁ, তো কিছু চব্জিত পোক পৰুৱাই ধৰে। তথাপি লোকেল চব্জি খাবলৈ যিটো টেষ্ট, সেইটো আমাৰ চালানী চব্জিৰ টেষ্টৰ দৰে নহয়। তাৰপিছত আহিলোঁ এয়া ভেন্দি ছিঙিবলৈ। ভেন্দিৰ গছ কিছু হৈছে, নোহোৱা নহয়। আমাৰ 3জন মানুহ যিহেতুকে ঘৰত থাকোঁ, 3জন মানুহৰ কাৰণে খাবলৈ যথেষ্টখিনি হৈ যায়। ঘৰৰ চব্জি খোৱাতকৈ চব্জি নিজে হাতে ছিঙাটোৰ মজা বহুত বেলেগ হয়। আৰু যিবিলাকে এই খেতি কৰে তেওঁবিলাকে নিশ্চয় গমেই পায় মজাটো। ছাইডতে এডাল আকৌ নেচেৰাও পুতিছিলে মায়ে। নেচেৰালতো কিছু লাগিছে, তাকো দেউতাই ছিঙি দিলে। ইফালে চব্জি হাতত পাই মাদাৰ হেপী, কাৰণ এই গছ গছনি ৰোৱাত মায়ে বেছি যত্ন কৰে। চব্জি ৰোৱা টাইমতো মায়ে বেছি যত্ন কৰে। আৰু এইফালে আজিৰ চব্জি এইখিনি।